নমস্কাৰ সকলোকে স্বাগতম জনাইছো পুনৰবাৰ মোৰ লাইফ ষ্টাইলৰ নতুন এটা ভিডিঅ'লৈ আশা কৰোঁ সকলো ভালে আছে মই ভালে আছো বৰ্তমান এতিয়া 5:20 গৈছে আৰু পোহৰে হৈ আছে ভিডিঅ'টো এতিয়াৰ পৰা আৰম্ভ কৰিছো আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাই যাব আৰু আজি যেহেতু মেট্ৰিকৰ ৰিজাল্ট দিছিলে আমাৰ ওচৰে পাজৰে প্ৰায়খিনি ৰিজাল্ট ভালেই হ'ল খবৰ খাতি লৈ আহিলো ভিডিঅ'টো এতিয়াৰ পৰাই আৰম্ভ কৰিছো আছো ইয়া তাঁতৰ পাতত আৰু ইপিনে আছে আমাৰ হেৰিগৰাকী আৰু ইপিনে আছে আমাৰ মুঠতে তিনিজুটিয়ে গামোচা আৰু গামোচা বৈ আছো মই পিছে ফুল চুল বচা নাই মায়ে ফুল বাচি আছে আমি কিজনী এনেই হেলে হেলে মাকো মাৰি আছো আৰু চিন পালেহি আৰু ওচৰ আৰু ইপিনে বহি আছে আমাৰ বৌমা ধুনীয়াকৈ ইংলিছ মাৰি বহি আছে মানে কোনোবাই প্ৰতিযোগিতা কৰিলে চাবলৈ দৰ্শক নালাগে জানো সেয়ে আমি দৰ্শক বহাই থৈছোঁ ইপিনে আৰু তেওঁ বৰ্তমান হাফ পেণ্ট পিন্ধাৰ কথা কৈ আছে মানে তেওঁ হেনো মিটিং এখন দিব হাফ পেণ্ট পিন্ধা মানে গৰমত থাকিব নোৱাৰে দেই আমাৰ গাঁৱৰ হাফ পেণ্ট পিন্ধা পাৰ্টিৰ প্ৰেচিডেণ্ট দিয়া হ'ব ইমান ধুনীয়াকৈ কৈ অকলে অকলে হাঁহি আছে প্ৰথমতে কথাটো বুজি পোৱা নাছিলোঁ পাছলৈ বুজি পাইছোঁ আৰু কথাষাৰ কি কৈ আছিলে মানে গৰমত অশান্তি লাগিছে বোলে সেয়াই আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু যাবি নেকি প্ৰথমবাৰ চাইছে তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু ভিডিঅ'টো চাই কেনে পায় সেই কথা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তেতিয়াহ'লে ব'লক আজি ভিডিঅ'টো এতিয়াৰ পৰা আৰম্ভ কৰি দিওঁ গৰাকী মোৰ শালখন পিছে সেইখন দেই আগত আৰু ইপিনে আছে আমাৰ শ্ৰীমতী তেওঁ ফুল বাচি আছে আৰু এইপিনে আছে মই ফুল বাচি আছে গামোচা মুঠতে 12 মাহে দিয়া হাই গৰম আমাৰ এওঁ পিছে কমটি নহয় তাঁত বোৱাত দি দিয়ে দুখন গামোচা উলিয়াইছে মানে কেলে বাঢ়িছে মই নেজানো আৰু গৰম গৰম এওঁ তাঁত বুলি ক'লে মানে তেওঁ ৰাতিত টোপনি নাযায় মোৰ মতে ৰাতি যদি সাৰ পায় তেতিয়া চাগে তাঁতখনলৈ মনত পৰি থাকে মানে ইমানেই তাঁত বয় এইপিনে পিছে আমাৰ এইগৰাকী ঘাঁহ খাব নে নিমখ পানী চিলাই আৰু 24 ঘণ্টা মুঠতে খেতি পথাৰ কাম দিব লাগে বহুত ভাল পায় আৰু আমাৰ ঘৰত এইপিনে আমাৰ দুজনী আৰু এতিয়া মই ভিডিঅ' কৰি আছোঁ তাঁতখনৰ পৰা উঠি আহিলোঁ আৰু গালি দিছে তাঁতত গুৰুত্ব নাই বুলি মই জানো মোক কেনেকুৱা লাগে তাঁতৰ ওচৰত বহি থাকিবলৈ পালে ইমান গৰমত আৰু এইপিনে আহিছে আমাৰ এই দুজনী ভিডিঅ'ত উঠিবৰ কাৰণে চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাগে বুলি কৈ দিওঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব দিব ছাবস্ক্ৰাইব আৰু নম আৰু গৰমত এয়া থাকিব নাই ৰাস্তালৈ ওলাই আহিছে আৰু এজনী আমাৰ নম কান্দুৰি চেলা এজনী আমাৰ দৰ্শিতা ৰাণী আৰু আমাৰ পিহি আৰু এজনী আৰু সেইজনী বৌমা গৈ আছে ঘৰলৈ এতিয়া 6 বাজি গ'ল আৰু আহি গ'লোঁ পথাৰলৈ গৰৈমাৰী পথাৰলৈ গৰু খুলিবলৈ বাবা নাই এফালে গ'ল দেৰি হ'ব চাগে ভাবিলোঁ বতৰটো অকণমান বেয়া কৰা নিচিনা কৰিছে বৰষুণ দিব পাৰে গৰুকেইটা ঘৰলৈ নি থওঁ অকণমান দূৰ ঘৰৰ পৰা আৰু এইখন হৈছে আমাৰ গৰৈমাৰী পথাৰ মই এইটো খুলি দিলোঁ আকৌ আৰু ইপিনে আহিছে আইতাকো লৈ আহিছোঁ লগত যিহেতু এইবিলাক দেখিছে নহয় চাৰিওপিনে কেনেকুৱা জংঘল মানে এইটো চাইডে ঘৰ আছে মানুহৰ আৰু এইপিনেতো চাৰিওফালে অকণমান জংঘল আছে আৰু গৰুকেইটা এতিয়া ঘৰলৈ নি লওঁ তাৰপিছত লগ পাই আছোঁ এতিয়া 6 বাজি গ'ল আৰু আহি গ'লোঁ পথাৰলৈ গৰৈমাৰী পথাৰলৈ গৰু খুলিবলৈ বাবা নাই এফালে গ'ল দেৰি হ'ব চাগে ভাবিলোঁ বতৰটো অকণমান বেয়া কৰা নিচিনা কৰিছে বৰষুণ দিব পাৰে গৰুকেইটা ঘৰলৈ নি থওঁ অকণমান দূৰ ঘৰৰ পৰা
আৰু এখন হৈছে আমাৰ গৰৈমাৰী পথাৰ। মই এইটো খুলি দিলোঁ আকৌ। আৰু ইপিনে আহিছে আইতাকো লৈ আহিছোঁ লগত, যিহেতু এইবিলাক দেখিছে নহয় চাৰিওপিনে কেনেকুৱা জংঘল মানে এইটো চাইডে ঘৰ আছে মানুহৰ, আৰু এইপিনেতো চাৰিওফালে অকণমান জংঘল আছে। আৰু গৰুকেইটা এতিয়া ঘৰলৈ আনি লওঁ, তাৰপিছত লগ পাই আছোঁ। da da